হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টৰ বাবে মই আজি এটি ইংৰাজী কবিতা আগবঢ়াব বিচাৰিছোঁ। কবিতাটিৰ নাম হৈছে ফাদাৰ টু ছন আৰু কবিতাটিৰ কবি হৈছে এলিজাবেথ জেনিংছ। Today I am going to discuss about a poem. The name of the poem is Father to Son, written by Elizabeth Jennings. এই কবিতাটোত পিতা পুত্ৰৰ মাজৰ এটা জেনেৰেশ্যন গেপছৰ বিষয়ে আলোচনা কৰা হৈছে, অৰ্থাৎ পিতা পুত্ৰৰ মাজত যি সম্পৰ্ক থাকিব লাগে সেই সম্পৰ্ক কৰবাত যেন নাইকিয়া হৈ গৈছে, সেই কথাখিনিকেই কবিতাটোত কবি এলিজাবেথ জেনিংছে আগবঢ়াইছে। Here in the poem Father to Son, the poet Elizabeth Jennings described the generation gap between father and son. So let's me illustrate the poem in Assamese line by line. এতিয়া মই কবিতাটোৰ লাইন বাই লাইন অসমীয়াত অৰ্থ ক'বলৈ গৈ আছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কবিতাটো ভালদৰে আয়ত্ত কৰি ল'বা বুলি আশা কৰিছোঁ। আৰু কবিতাটো শেষত মই ইম্পৰ্টেণ্ট এনচাৰবোৰ দি দিম তোমালোকক, আৰু তোমালোকে সেই এনচাৰবোৰ লিখি ল'ব পাৰিবা। আৰু লগতে তোমালোকে ভিডিঅ'টো চাই শ্বেয়াৰ বা ছাবস্ক্ৰাইব কৰিবা। এতিয়া কবিতাটো আৰম্ভ কৰিছোঁ। Now let's start the poem. I do not understand this child, though we have lived together now in the same house for years. I know nothing of him, so try to build up a relationship from now he was when small, yet have I killed. I do not understand, মই বুজি নাপাওঁ this child, এই শিশুটোক। অৰ্থাৎ পিতৃয়ে কৈছে যে তেখেতৰ নিজৰ শিশুটোক বুজিবকে পৰা নাই, বুজি পোৱা নাই। যদিও উই হেভ লিভ, আমি বাস কৰিছোঁ টুগেডাৰ, একেলগে, নাও, এতিয়া, যদিও আমি এতিয়াও একেলগে বাস কৰি আছোঁ, ইন দ্য ছেইম হাউচ, একেটা ঘৰত, ফৰ ইয়াৰ্ছ, বছৰ বছৰ ধৰি, যদিও আমি একেটা ঘৰতে বছৰ বছৰ ধৰি বাস কৰি আছোঁ, তথাপি মই মোৰ ল'ৰাটোক আজিলৈকে বুজিব পৰা নাই, আজিলৈকে বুজা নাই, এই বুলি পিতৃয়ে নিজৰ পুত্ৰৰ কথা ব্যাখ্যা কৰিছে। I know nothing of him, I know nothing, মই একোৱেই নাজানো of him, তাৰ বিষয়ে। অৰ্থাৎ father doesn't know anything about his child, about his own son, নিজৰ ল'ৰাটোৰ বিষয়ে কবিয়ে একো নাজানে, অৰ্থাৎ পিতৃয়ে একো নাজানে বুলি কৈছে। চ' সেইকাৰণে ট্ৰাই চেষ্টা কৰোঁ, টু বিউল আপ, বনাবলৈ, গঢ় দিবলৈ, এই ৰিলেশ্যনশ্বিপ, এটা সম্পৰ্ক, ফ্ৰম নাও, এতিয়াৰে পৰা, হি ৱাজ ৱেন স্মল, সি সৰুতে থাকোঁতে যিটো সম্পৰ্ক আছিল মোৰ লগত, অৰ্থাৎ পিতৃ আৰু পুত্ৰৰ যি সম্পৰ্ক আছিল, সুন্দৰ সম্পৰ্ক, সেই সম্পৰ্ক যিহেতু এতিয়া নোহোৱা হ'বলৈ ধৰিছে, সেয়েহে এতিয়া আকৌ কবিয়ে সেই সম্পৰ্কটো সৃষ্টি কৰিবলৈ বিচাৰিছে, বনাব বিচাৰিছে। এতিয়া দ্বিতীয় ষ্টেঞ্জাটোলৈ আহিছোঁ আমি। দ্বিতীয় ষ্টেঞ্জাটো হৈছে দ্য চিট I spend or sown it where the land is his and none of mine. We speak like strangers. There's no sign of understanding in the air. This child is built to my design, yet what he loves I cannot share. The seed মানে বীজ, I spend or sown, অৰ্থাৎ মই সিঁচা, মই ছটিওৱা, মই সিঁচা যি বীজ, সেই বীজ, where য'ত, the land is his, যিডোখৰ ঠাইত মই সেই বীজ সিঁচিছিলোঁ, সেই বীজ য'ত ছটিয়াইছিলোঁ, সেই ঠাইখিনি তাৰেই, এণ্ড নান অফ মাইন, আৰু মোৰ বাবে কোনো নহয়। অৰ্থাৎ পিতৃয়ে কৈছে যে
যি বীজ সিঁচিছিল, যিগৰাকী সন্তান জন্ম দিছিল সেই সন্তান তেখেতৰ সন্তান আৰু তেখেত য'ত থাকে তাতেই জন্ম দিছে। তেওঁৰ বাবে অন্য বেলেগ একো নাই, মাথো ল'ৰাটো। উই স্পিক লাইক ষ্ট্ৰেঞ্জাৰ্ছ, আমি স্পিক কথা কওঁ লাইক ষ্ট্ৰেঞ্জাৰ, অচিনাকি মানুহৰ দৰে, অৰ্থাৎ বিদেশী মানুহৰ দৰে। ষ্ট্ৰেঞ্জাৰ মিনছ আনফেমিলিয়াৰ, আননোন অৰ আনফেমিলিয়াৰ, আননোন অৰ আনফেমিলিয়াৰ। অৰ্থাৎ কবিয়ে কৈছে, দেউতাকে কৈছে যে দেউতাক আৰু পুতেকৰ মাজত অচিনাকি মানুহৰ দৰে কথা বতৰাবোৰ। দেয়াৰ ইজ ন' চাইন, কোনো সংকেত নাই, চাইন কোনো সংকেত নাই, অফ আণ্ডাৰষ্টেণ্ডিং বুজি পোৱা, ইন দ্য এয়াৰ সিহঁতৰ কথাত কোনেও যেন কাকো বুজি পোৱাৰ কোনো সংকেত নাই, কোনেও যেন কাকো নুবুজে। পিতৃয়ে পুত্ৰৰ কথা নুবুজে, পুত্ৰই পিতৃৰ কথা নুবুজে। অৰ্থাৎ সিহঁতৰ কথা বতৰা অচিনাকি মানুহৰ মাজত হোৱা কথা বতৰাৰ দৰে। দিছ চাইল্ড ইজ বিউল্ড টু মাই ডিজাইন, দিছ চাইল্ড এই শিশুটো ইজ বিউল্ড বনোৱা হৈছে টু মাই ডিজাইন মোৰ মতেই। অৰ্থাৎ এই শিশুটোক ময়েই জন্ম দিছোঁ, এই শিশুটো মোৰ লগত মিল আছে। কবিয়ে কৈছে যে পিতৃৰ লগত শিশুটোৰ মিল আছে, অৰ্থাৎ পিতৃগৰাকীয়ে তেওঁৰ লেখীয়াকৈ শিশুটোক জন্ম দিছে। ইয়াত তথাপি হোৱাট হি লাভছ আই কেনট শ্বেয়াৰ, সি যি ভাল পায় সেই ভাল পোৱাটোৰ লগত মই কিন্তু শ্বেয়াৰ কৰিব নোৱাৰোঁ। অৰ্থাৎ ল'ৰাটোৰ কথাখিনি ল'ৰাটোৰ দেউতাকে গ্ৰহণ নকৰে আৰু দেউতাকৰ কথাখিনি ল'ৰাটোৱে গ্ৰহণ নকৰে। যদিও ল'ৰাটো পিতৃ লেখীয়াই, যদিও ল'ৰাটো পিতৃৰ লগত মিল আছে, যদিও ল'ৰাটো পিতৃগৰাকীয়ে জন্ম দিছে, তথাপি কিন্তু ল'ৰাটোৰ কথাখিনি পিতৃয়ে ভাল নাপায়, পিতৃৰ কথাখিনি ল'ৰাটোৱে ভাল নাপায়। এতিয়া আমি তৃতীয় ষ্টেঞ্জাটোলৈ আহিছোঁ। চাইলেন্স চাৰাউণ্ড আছ, চাইলেন্ট নীৰৱতা, চাৰাউণ্ড আছ আমাক চাৰিওফালে ঘেৰি আছে। অৰ্থাৎ আমাৰ চাৰিওফালে কেৱল নীৰৱতা, অৰ্থাৎ ল'ৰা আৰু বাপেক আৰু পুতেকৰ মাজত মাথো নীৰৱতা, কোনো মাত কথা নাই, কোনো আলোচনা নাই। দেয়াৰ ইজ ন' ডিছকাশ্যন, দেয়াৰ ইজ ন' টকছ between the son and father. I would have him prodigal, prodigal means generous, উদাৰ, আৰু মই তাৰ প্ৰতি উদাৰতা হ'ম। ৰিটাৰ্ণিং টু হিজ ফাদাৰ্ছ হাউচ, যদি সি ৰিটাৰ্ণিং উভতি আহে হিজ ফাদাৰ হাউচ, তাৰ পিতৃ ঘৰত। অৰ্থাৎ দেউতাকে ল'ৰাটোক তেখেতৰ দেউতাকৰ ঘৰত উভতি অহাটো বিচাৰিছে আৰু উভতি আহিলে তেখেতে ভাল পাম বুলি কৈছে। দ্য হুম হি নিউ, যিখন ঘৰ সি জানে, অৰ্থাৎ ল'ৰাটোৱে তাৰ সেই জন্ম হোৱা ঘৰখন, তাৰ দেউতাকৰ সেই ঘৰখনলৈ যদি উভতি আহে, তেতিয়া পিতৃয়ে দেউতাকে তাক আঁকোৱালি ল'ব। ৰাডাৰ দেন চি হিম মেক এণ্ড মুভ অফ হিজ ৱৰ্ল্ড, পৃথিৱীত ল'ৰাটোৱে ঘূৰি থকাতকৈ, পৃথিৱীত অন্য ঠাইত ল'ৰাটো দেখাতকৈ, ল'ৰাটোৱে পৃথিৱীত অন্য ঠাইত ঘূৰি ফুৰাতকৈ বৰঞ্চ যদি তাৰ নিজৰ ঠাইখনত জন্ম হোৱা সেই ঘৰখনত, পিতৃৰ ঘৰখনলৈ উভতি আহে, তেতিয়াই মই ল'ৰাটোক ক্ষমা কৰিম, ল'ৰাটোক মই উদাৰতা প্ৰদান কৰিম, তাৰ প্ৰতি মই উদাৰ হ'ম। এই বুলি পিতৃগৰাকীয়ে, ফাদাৰ ইজ ছেয়িং টু হিজ চন। আই উড ফৰগিভ, মই ক্ষমা কৰিম, হিম তাক মই ক্ষমা কৰি দিম। ফৰগিভ মানে ক্ষমা কৰা, পাৰ্ডন, অৰ্থাৎ মই তাক ক্ষমা কৰিম, অৰ্থাৎ পিতৃয়ে তেখেতৰ পুত্ৰক ক্ষমা কৰি দিব বুলি কৈছে। চেপিং ফ্ৰম চৰো এ নিউ লাভ, চেপিং গঢ় দি তুলিব, ফ্ৰম চৰো দুখৰ পৰা, এ নিউ লাভ এটা নতুন মৰম, যেন আগৰ সেই দুখবোৰ পাহৰাই পেলাই এটা নতুন সম্পৰ্ক গঢ় দি তুলিব বিচাৰিছে। হিয়েৰ ইন দ্য থাৰ্ড ষ্টেঞ্জা দ্য ফাদাৰ is saying that he wants his child to return to his father's house, অৰ্থাৎ ইয়াত ল'ৰাটোক বাপেকৰ ঘৰলৈ, নিজৰ পিতৃ ঘৰলৈ উভতি অহাটো দেউতাকে বিচাৰিছে। and the father is ready to forgive him, ready to forget every sorrowness of the past, and he wants to make a new relationship between his son. Father wants to make a good
new relationship between his son. এতিয়া আমি লাষ্ট ষ্টেঞ্জা অৰ্থাৎ চতুৰ্থ ষ্টেঞ্জা তথা কবিতাটোৰ লাষ্ট ষ্টেঞ্জাটোলৈ আমি আহিছোঁ। নাও লেটছ কাম টু দ্য লাষ্ট ষ্টেঞ্জা অফ দ্য poem Father to Son, written by Elizabeth Jennings. Father and son, পিতা আৰু পুত্ৰ, we both must live, আমিতো জীয়াই থাকিব লাগিব, বাস কৰি থাকিব লাগিব। we both, আমি দুয়োৱে must live, জীয়াই থাকিব লাগিব। on the same globe, একেখন গ্ল'ব মানে হ'ল বিশ্ব। এই একেখন বিশ্বতেই, এই একেটা গ্ল'বত আমি জীয়াই থাকিব লাগিব। এই একেখন ইউনিভাৰ্চত, গ্ল'ব মিনছ ইউনিভাৰ্চ, বিশ্ব ব্ৰহ্মাণ্ড। এই বিশ্ব ব্ৰহ্মাণ্ডত, একেখন বিশ্ব ব্ৰহ্মাণ্ডতে আমি জীয়াই থাকিব লাগিব। এণ্ড দ্য ছেইম লেণ্ড, আৰু একেখন ঠাইতে। আমিতো পিতা আৰু পুত্ৰ, আমিতো দুয়ো এই একেখন বিশ্ব ব্ৰহ্মাণ্ডৰ একেডোখৰ ঠাইতে আমি থাকিব লাগিব। হি স্পিক্স, তেখেতে কৈছে, আই কেনট আণ্ডাৰষ্টেণ্ড, মই বুজি নাপাওঁ, মাই চেল্ফ, নিজকে। হোৱাই এংগাৰ, কিয় খং, খং গ্ৰ'জ ফ্ৰম গ্ৰীফ, দুখৰ পৰা কিয় খং বৃদ্ধি হৈ গৈ থাকে, দুখৰ পৰা কিয় খঙৰ সৃষ্টি হয়, মই বুজি নাপাওঁ। অৰ্থাৎ দেউতাকে কৈছে যে মই বুজি নাপাওঁ, মই নিজকে বুজিবলৈ সক্ষম নহয় যে কিয় মোৰ ইমান খং উঠে। We each put out an empty hand longing for something to forgive. এই লাইনটোৰ অৰ্থ এনে পুট আউট মানে হ'ল নুমোৱা, ছাপ'জ পুট আউট দ্য লেম্প, কিন্তু ইয়াত এনেকুৱা অৰ্থ বুজাইছে যে উই পুট আউট এন এম্পটি হেণ্ড। ইয়াত ফাদাৰ ইজ ৱেটিং ফৰ আদাৰ টু মেক এ মুভ এণ্ড ইলিমিনেট দ্য চাইলেঞ্চ, অৰ্থাৎ নীৰৱতাক দূৰ কৰি এটা গতি ল'ব বিচাৰিছে। অৰ্থাৎ হি ইজ ট্ৰাইং টু ৰেষ্ট'ৰ দেয়াৰ ৰিলেশ্যনশ্বিপ, অৰ্থাৎ তেওঁলোকৰ যিটো সম্পৰ্ক, হেৰাই যোৱা সম্পৰ্ক, সেই সম্পৰ্কটো উদ্ধাৰ কৰিব বিচাৰিছে। উই ইটছ, আমি দুয়োৱে আমি সম্পৰ্কটো উদ্ধাৰ কৰিব বিচাৰিছোঁ, যিটো সম্পৰ্ক আমাৰ মাজত লোপ পাবলৈ ধৰিছে, নাইকিয়া হৈ গৈছে। লঙিং ফৰ মানে হ'ল বিচৰা, ৱান্স, বিচৰা, ইচ্ছা কৰা, কামনা কৰা। ছামথিং টু ফৰগিভ, ক্ষমা কৰিবলৈ। যেন আগৰ সেই হৈ যোৱা ভুলবোৰ পাহৰি নতুনকৈ তেওঁলোকৰ মাজত পিতা পুত্ৰৰ যি সম্পৰ্ক, সেই সম্পৰ্কটোক স্থাপন কৰিব বিচাৰিছে। দ্য ফাদাৰ ৱান্টছ টু ৰেষ্ট'ৰ দেয়াৰ ৰিলেশ্যনশ্বিপ উইথ হিজ ছন, তেখেতৰ ল'ৰাৰ সৈতে সম্পৰ্ক এটা হেৰাই যোৱা সম্পৰ্কটো পুনৰ ৰেষ্ট'ৰ কৰিব, পুনৰ উদ্ধাৰ কৰিব বিচাৰিছে। সেইকাৰণেই কৈছে যে এই লাষ্ট ষ্টেঞ্জাটোত পিতা আৰু পুত্ৰৰ মাজত যিটো জেনেৰেশ্যন গেপৰ সৃষ্টি হৈছে, দ্য জেনেৰেশ্যন গেপ বিটুইন ফাদাৰ এণ্ড ছন ডেট হেজ লছ, যিটো নাইকিয়া হৈ গৈছে, ডেট হেজ বিন ক্ৰিয়েটেড, যিটো সৃষ্টি কৰা হৈছে জেনেৰেশ্যন গেপ, এই জেনেৰেশ্যন গেপটোক নাইকিয়া কৰি, এইটোক দূৰ কৰি পেলাই তেওঁলোকৰ মাজত এটা নতুন ৰিলেশ্যন সৃষ্টি কৰিবৰ কাৰণে ইচ্ছা কৰিছে। আৰু এইটোৱেই হৈছে ফাদাৰ টু ছন নামৰ কবিতাটোৰ অসমীয়া ভাঙনি। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় বুজি পাইছে। ইয়াত যি দৰকাৰী প্ৰশ্ন, সেই দৰকাৰী প্ৰশ্নসমূহ মই যিমানখিনি পাৰোঁ সিমানখিনি মই দিব বিচাৰিছোঁ। গতিকে তোমালোকে এনচাৰখিনি নোট ডাউন কৰি ল'বা আৰু ভিডিঅ'টো চাই তোমালোকে শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা বুলি আশা কৰিছোঁ। ধন্যবাদ, থেংক ইউ।